सेकेंड चैनल मिसु मेक्स एस আমি সারি মিসু মেক্স আমি চ্যানেল আপোনালোকক স্বাগত কৰিছোঁ। চাওক মই আজি চাওক ইমান ডাঙৰ মই চাওক চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু চাওক ট্ৰেক্টৰে হাল বাই আছে। ব'লক ভেগা চাওক পুখুৰী আৰু ব'লক অলপ আগুৱাই যাওঁ। হেল্ল' ফ্ৰেণ্ড, চাৰিওফালে পুখুৰী ইমান ডাঙৰ ডাঙৰ মাছ আছে। তো ব'লক ওচৰতে আমাৰ অলপ মাটি আছে, তাত ব'লক আমি ধান খেতি কৰিছোঁ। মই নিজৰ হাতেৰে ৰোৱা হয়। তো ব'লক ধান গছ কিছু অলপ চাই আহোঁ। মই মানে এই আঙুলিটো কাটিলে সেইবাবে ইমান 2-3 দিন ধৰি পেলাই মই মানে ৰুব পৰা নাই। আৰু ইয়াতে মানে আমি এটা চৰাই পাইছিলোঁ এইখিনি জেগাত চাওক। এইখিনিতে কপৌ ইয়াতে আৰু বাঁহ আছে, কিন্তু বোলে সেইবোৰ ধৰিব বোলে নাপায়। সেইকাৰণে মই সেইটো উৰাই দিলোঁ ফ্ৰেণ্ডছ। তো ব'লক ধান গছ ওচৰৰ পৰা আহোঁগৈ। আমাৰ গৰু আছে ইয়াত। তো ব'লক গৰু চাই আহিম, ধান গছ চাই আহিম। কি মজা লাগিছে, ট্ৰেক্টৰ আহি আছে গৈ আছে। চাওক ফ্ৰেণ্ড, এইজোপা বৰগছ চাওক, এইজোপা এইটো মোৰ দাদা ইয়াতে বহি আছে। তো ব'লক ফ্ৰেণ্ডছ, তেওঁলোকে দেখিব পাইছে এইবোৰ চৰাই ইত্যাদি হাড়গিলাও আছে ইয়াত। তেওঁলোকে হাড়গিলা দেখা নাই হয়তো, আজি দেখিব। ব'লক ফ্ৰেণ্ডছ, হাড়গিলা চাওঁ। তো ব'লক হাড়গিলা চাওঁ। আৰু ফাইনেলি মই পাই গ'লোহি আমাৰ ধান গছ। এয়া দেখিছে আমাৰ মাটি হয়, এইখিনি পানী হোৱা নাই বাবে হাল বোৱা নাই। তো ফ্ৰেণ্ডছ আহি মই বোকা পালোহি। তো এয়া চাওক আমি ৰোৱা ধান গছ, এয়া আপোনালোকে দেখিছে। তো ফ্ৰেণ্ডছ, আপোনালোকক মই আহিছোঁ হাড়গিলা চৰাই দেখুৱাবৰ বাবে। ওচৰত গ'লে উৰি যাব, আপোনালোকে দেখিব পাইছে। মই জুম কৰি দেখুৱাই দিম। চাওক দেখিব পাইছে হাড়গিলা চৰাইটো। ওচৰৰ পৰা দেখুৱাবলৈ ট্ৰাই কৰোঁ। চাওক এয়া আমি ৰোৱা ধান গছ, আৰু দূৰত আছে এটা পাহাৰ। ফ্ৰেণ্ডছ, মই লাহে লাহে গৈ আছোঁ। এয়া আমাৰ চৰাইকেইটা উৰি যাবতো, সেইবাবে গৈছোঁ বাৰু। উৰি গ'লেও দেখুৱাম, ইয়াত বহুত উৰি আছে। ফ্ৰেণ্ড দেখিছে, এইটো বতাহ চৰাই উৰি গ'ল। এইটো হাড়গিলা ফ্ৰেণ্ড দেখিছে, ধাননিৰ মাজতে এইটো দেখিছে ফ্ৰেণ্ড। যাওঁ ওচৰলৈ। আহি ফ্ৰেণ্ড মই ওচৰত পাইছোঁ। সিও পলাই আছে। ইয়াত বগলী, বৰটোকোলা, কণামুচৰিকে ধৰি হাড়গিলা ইত্যাদি বহুত চৰাই আছে। চাওঁ আমাৰ ধান গছ মই ৰোৱা, আৰু দেউতাই মই আৰু দাদাৰ ওচৰতো চাওক কণামুচৰি। আমি বহি থাকোঁতে নেদেখিব হয়তো। চাৰিওফালে সেউজীয়া ফ্ৰেণ্ড। দূৰত দেখিছে মোৱা গছ, দেখিছে এইকেইটা উৰি গ'ল, বগলী হয়। হাড়গিলাটো পলাই আছে। দেখিছে ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।